हेलो गाइज आज আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই এজনী বাইদেউৰ ঘৰলৈ যাম। তেখেতে মানে নতুনকৈ আচাৰ বনোৱা বিজনেছ এটা আৰম্ভ কৰিছে। তেওঁ আচাৰ বনাই তাত ব্ৰেণ্ড নাম দি বজাৰত বিক্ৰী কৰে। তো বলকচোন আজি আমি তেখেতৰ ঘৰলৈ গৈ চাওঁ কি ধৰণৰ আচাৰ বনায়। তেখেতে ঘৰতে বনায় সকলোবিলাক আচাৰ। তো বলকচোন কেনেকুৱা ধৰণৰ আচাৰ বনায়, কি আচাৰ বনায় সকলোবিলাক চাওঁ। তেখেতৰ ঘৰটো বেছি দূৰত নহয়, আমাৰ ঘৰৰ পৰা FCI গুদামৰ ওচৰত তেখেতৰ ঘৰটো। বলক আমি তেখেতৰ ঘৰলৈ গৈ চাওঁ কি বনায়। তো আমি এতিয়া আচাৰটো কিনিব আহিছোঁ। আচাৰ কিনা বাইদেউৰ ৰুমত যাওঁ। নতুনকৈ আৰম্ভ কৰিছে, মই আজি আহিছোঁ। যোৱাকালি বাইদেৱে এইটো উদ্বোধন কৰিছে। তো চাওঁ বলকচোন কি বনায়। আৰু আমাৰ টিহুৰে গৌৰৱ দুজনী বাইদেৱে। এইজনী বাইদেৱে আমাৰ টিহুৰ নতুনকৈ ষ্টাৰ্ট কৰিছে বাইদেউ এগৰাকীয়ে। তো বাইদেউ আপোনাৰ প্ৰথমতে পৰিচয়টো দি দিয়ক। মোৰ নাম শ্ৰী প্ৰণীতা কলিতা ডেকা, মোৰ ঘৰ নানাতাৰী টিহুত। আপুনি এই আচাৰৰ যিটো ব্যৱসায় সেইটো কৰিম বুলি কেনেকৈ মনত আহিল মানে? নাই মানে মই 2016 চনত মই এই ফুড প্ৰচেছিং কৰিলোঁ টিহু কলেজৰ পৰা 1 year ডিপ্ল'মা। তাৰপিছত মই 17 চনত মই ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ আৰু ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত মোৰ হাজবেণ্ডৰ তাৰমানে এই হ'ল অকস্মাত হাৰ্ট এটেক হৈ ঢুকাল তেওঁ। তাৰপিছত মই ষ্টপ কৰি দিলোঁ, সেইটো বেলেগ কামত ব্যস্ত আছোঁ আৰু তাত এইবাৰ লকডাউনত অলপ সময় পালোঁ আৰু ভাবিছোঁ মই এইটো আৰু আৰম্ভ কৰোঁ, সেইকাৰণে এইটো ষ্টাৰ্ট কৰিলোঁ। তো আপুনি ইয়াত আচাৰ কি আচাৰ বনায়? মোৰ ভেৰাইটিজ আচাৰ আছে, তেতেলী, তিতা কেৰেলা, নেমুৰ আচাৰ, মিক্স, শুকান মাছৰ ভেৰাইটি আছে। আপুনি ইয়াত আচাৰবিলাক যি বনায় কেনেকৈ বনায় সেই প্ৰচেছটো ধৰক আপোনাক মই এতিয়া সুধিলে আপুনি ক'ব পাৰিব। আৰু আপুনি ধৰক মেচিন কিবা ইউজ কৰে নেকি বস্তুবিলাক বনাবলৈ? নাই মেচিন ইউজ কৰা নাই, আপুনি চব হাতেৰে কৰি আছোঁ। বাইদেউ এইবিলাক বস্তুবিলাক বনাইছে, ইয়াত কি বস্তু ইউজ কৰে ধৰক আপুনি? কিবা নেচাৰেল বস্তুখিনি বস্তুৱে কি ইউজ কৰে? আদা, নহৰু, সেই মছলাটো, জিৰা, জালুক, তাৰপিছত এই ধনিয়া, মিঠি গুটি, এইবিলাক, ক'লা নিমখ। এতিয়া ধৰক আপুনি নেমু টেঙাৰ আচাৰটো কৰিব লাগে, আপুনি কেনেকৈ কৰে এই আচাৰটো? নেমু টেঙাটো প্ৰথম প্ৰিজাৰ্ভ কৰিব লাগিব। তাৰমানে নেমু টেঙাটো কাটি নিমখ হালধি দি থৈ দিব লাগিব সাফৰ মাৰি। তাৰপিছত 15 দিনমান পিছত আৰু সেইটো উলিয়াই পেলাই আচাৰ বনাব লাগিব অলপ ৰ'দত দি 2 দিনমান। শুকান মাছৰ আচাৰটো কেনেকৈ বনায়? মাছটো ভালকৈ ধুই কৰি শুকাব লাগিব। শুকোৱাৰ যেতিয়া সম্পূৰ্ণ শুকাই যায় তাৰপিছত মছলা দি এইটো বনাইছোঁ। তো আপুনি এইবিলাক যদি আপোনাৰ ইয়াত প্ৰত্যক্ষভাৱে কিনিব আহিব পাৰে বা আপুনি দোকানতো দিয়ে বস্তুবিলাক? দোকানত দিওঁ। আপোনাৰ ইয়াত আহিলেও কিনিব পাৰিব? কিনিব পাৰে। এনে আপুনি দাম কেনেকৈ ৰাখিছে বস্তুবিলাকত? দাম তাৰমানে মই যিমান তাৰমানে মোৰ সেই পৰিছে আৰু কষ্ট, তাৰে ওপৰত হেৰি কৰি অলপ সেইটো 10 টকাটো লাভ লৈ পেলাই সেনেকৈ পাৰ্চেণ্ট হিচাপত। এইটো তিতা কেৰেলা কি আচাৰ কৰিছে? ঔটেঙা ৰৈছে, ঔটেঙাৰ আচাৰ কৰিছে। ঔটেঙা ডষ্টবিন আছে আৰু সেই তিতা কেৰেলা আছে। আপুনি মানে ইয়াত সকলো ধৰণৰ আচাৰে বনায়? সকলো ইয়াতে বাইদেউ আপোনালোকে কি কৰে? এইটো ৱেট মেচিন, এইটো ৱেট জোখে? কিমান বস্তু ক'ত কিমান লাগিব? তাৰপিছত এইটো হ'ল এই পেকেজিং কৰা প্লাষ্টিকৰ এইটো পেকেটটো, পাউচটো, এইটো পাউচ পেকেট কৰা। এইটো আপোনালোকে মানে প্লাষ্টিকৰ পেকেটতো বনায়? প্লাষ্টিকৰ পেকেটটো নিজে আপোনালোকে পেকেটিংবিলাক নিজে কৰে? এইটো এই মেচিনটোত মানে আপোনালোকে চিলভাৰৰ এইটো ফইলটো এইটো চিলিং কৰা, ফইল চিলিং মেচিন বুলি কয় এইটো ফইলটো কৰে। মই ইয়াত ভিডিঅ' বনাব কাৰণে মোক এটা বাইদেউ আচাৰৰ এটা দিব, গিফ্ট এটা দিব। এইটো অমৰাৰ আচাৰ বাইদেৱে মোক দিলে। তো আজিৰ ভিডিঅ'টো বনোৱা মোৰ মেইন উদ্দেশ্যটোৱে আছিল যে বাইদেউগৰাকীলৈ চাওকচোন, তেখেতে জীৱনত কিমান ঘাট প্ৰতিঘাতৰ মাজতো, কিমান ষ্ট্ৰাগুলৰ মাজতো তেখেতে এই ব্যৱসায়টো কৰিবলৈ সক্ষম হৈছে, নিজকে স্বাৱলম্বী কৰিব বিচাৰিছে বাইদেউগৰাকী। তো আমি টিহুবাসী ৰাইজে তেখেতক ছাপোৰ্ট কৰা উচিত। আৰু আমিও তেখেতৰ পৰা এটা কথা শিকিব পাৰোঁ যে জীৱনত ঘাট প্ৰতিঘাত থাকিবই, তাৰ মাজতো নিজকে কেনেকৈ ছাকচেছ কৰি বা নিজৰ ইচ্ছাটো পূৰণ কৰিব পাৰি। তো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই মোক কমেণ্টত জনাওক। যদি ভাল পালে এটা লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে নতুন ভিডিঅ' আহি থাকিলে পাই থাকে। ধন্যবাদ।